অসমীয়া ভাষা নিষেধ কৰিবলৈ পদক্ষেপ লোৱা কৈছে তো পোষ্ট অফিসে মানে পোস্টাল ডিপার্টমেন্টে এডভার্টাইজ দিছে তাত হাগ্ৰামা মহিলাৰ কেনেকৈ গম পাব যে বড়ো ভাষাত দিছে না অসমীয়া ভাষাত দিছে কেনেকৈ গম পাব সি না আপোনাৰ মতে কি হ'ব লাগে হ্যাঁ আপোনাৰ মতে এডভাৰ্টাইজটো কেনেকৈ হ'ব লাগে উচিত হৈছে নেকি মই উচিত হোৱা নোহোৱা তেওঁলোকৰ কথা গৰিহণা দিবলৈও নাযাওঁ মই হাগ্ৰামা মহিলাৰ জ্ঞাথাত ইয়াৰ ওপৰত কোনো কৰ্তৃত্বও নাই তেওঁ জ্ঞাত নহয় তাৰ কাৰণে হাগ্ৰামা মহিলাক কিয় ক্ৰিটিচাইজ কৰিব সমালোচনা কিয় কৰিব BTC কিয় সমালোচনা কৰিব তেওঁলোকে অপৰাধ কৰিছে যা তা কথা কৈ হাগ্ৰামা মহিলাৰিক এনেকুৱা ধৰণৰ চৰ্চা কৰি থকা সমালোচনা কৰি থকাটো আমি কিন্তু কনচিডাৰ কৰিব নোৱাৰোঁ অসমত যেনেকৈ চলিছে BTCটো চলিছে বড়ো ভাষাত অফিচ নাই চলোৱা ইংৰাজীত চলাইছে যেনেকৈ অসমত ইংৰাজীত চলায় এনেকৈ নিন্দা কৰিবৰ কাৰণে মানুহ এটা ৰেডি কৰি ৰাখিব নালাগে তেওঁ আৰু এটা কথা কালি কৈছে যে BTC যিবিলাক এছেম্বলিত হেৰি হৈছিল তাত কুৱেশ্যন আনিছিল যে BTCত কোন জনগোষ্ঠীয়ে কিমান চাকৰি দিলে তেতিয়া BTCৰ পৰা এটা লিখিত উত্তৰ পোৱা বুলি কৈছে যে BTC প্ৰশাসনে তেওঁলোকে চৰকাৰখনে এটা উত্তৰ দিছে যে BTCত অকল ট্ৰাইবেলৰ কাৰণেহে গোটেই চাকৰি 100% ৰিজাৰ্ভ বুলি উত্তৰ দিয়া বুলি কৈছে সেইটো হয় নেকি সেইটো ৰিজাৰ্ভ বুলি তেওঁলোকে ৰিপ্লাই দিয়াটো কিন্তু অফিচাৰে ৰিপ্লাই দিব কিন্তু কাউন্সিলতো ৰিপ্লাই দিয়া নাই আৰু তাত অকল বড়োসকলে চাকৰি পাইছে সেইটোতো নহয় না অন্যান্য জনগোষ্ঠীৰ মানুহেও পাইছে কিন্তু এইটো কথা ঠিক যে আন্দোলন কৰা যিটো সংগঠন তেওঁলোকে নিজৰ মানুহবিলাকক প্ৰথম চাব সেই হিচাপে নিশ্চয় চাইছে মই নাজানো কিমান বড়ো আছে কিমান অনাবড়ো আছে মই নাজানো তেওঁলোকৰ মানে অফিচিয়েল ষ্টাফত কিমান কোন আছে মই নাজানো কিন্তু তথাপিও কৈছোঁ যে যিহেতু বহু বছৰ সংগ্ৰাম কৰাৰ মূলত BTC চুক্তি হ'ল BTC চুক্তি হোৱাৰ সময়ত তেওঁলোকে বিশেষকৈ নিজৰ সংগঠনটো এডজাষ্ট কৰি যোৱাটো বেছি বিচাৰিবনে নাই তাত মানে অলপমান মুষ্টিমীয় মানুহে চাকৰি পাইছে তাত হিচাপ কৰিব কিয় চাব লাগে তথাপি তেওঁলোকে যিটো কৈছে যে লিখিত উত্তৰ বুলি কৈছে যে EMA লিখিত উত্তৰ দিছে 100% ট্ৰাইবেলৰ মই নাজানো এইটো কথা এইটো মই ইয়াৰ ওপৰত নজনাকৈ কমেণ্ট দিয়াটো ৰিপ্লাই দিয়াটো ঠিক নহয় নাজানাকৈ এনেকৈ আন্ধাধুন কথা কোৱাটো ঠিক নহয় আৰু মোক এনেকৈ আন্ধাধুন মোক প্ৰশ্ন কৰাটো ঠিক নহয় কালি যিটো ব্ৰজেন মহন্ত যি ধৰণৰ অভিযোগ আনিছে এই অভিযোগটো মানে কোনো যুক্তিযুক্ত নাই বুলি ক'ব যুক্তি নাই কাৰণ অসমত যেনেকৈ অফিচ চলিছে আমাৰ তাতো অফিচ চলিছে বড়ো ভাষাততো অফিচিয়েল ফাইল পত্ৰ নাই যোৱা নহয় ইংৰাজীত গৈ আছে যেনেকৈ অসমত যায় অসমীয়া ভাষাত চলা নাই ইংৰাজীত চলি আছে অফিচিয়েল লেংগুৱেজটো ইংৰাজী চলি আছে চবতে নাই সেইটো চবৰে কাৰণে মানে চুইটেবল আমাৰ বাহিৰা অফিচাৰো আছে এই গতিকে ইংৰাজীত মানে সদায় চলি আছে পৰম্পৰাগতভাৱে চলি আহিছে তো অসমীয়া ভাষা নিষেধ কৈছে নেকি তেওঁলোকে এছেম্বলিত অসমীয়াত কথা কয় নিজৰ এছেম্বলিত ক'ত ভাষা নিষেধ কৰিলে আমাৰ প্ৰতিটো মিটিঙত অসমীয়া ভাষাত আমি কথা কওঁ হা ক'ত অসমীয়া ভাষা নিষেধ কৰিলোঁ আমিতো ইংৰাজী নকওঁ অসমীয়াতে কওঁ না এতিয়া কোৱাটো বাৰু ঠিক আছে কিন্তু কাউন্সিলৰ ভিতৰত হিচাপ দিয়ক আমাক কেতিয়া আমি বড়ো ভাষাত মিটিঙত লেকচাৰ দিলোঁ হিচাপ দিয়ক আমাক মই বিচাৰিছোঁ আমাক ৰিপ্লাই দিব লাগিব কি আহ্বান জনাব এতিয়া অবড়োসকলে BTCত জুই জ্বলাবৰ কাৰণে তেওঁলোকে পদক্ষেপ লৈছে যদি ভৱিষ্যতে অগ্নিগৰ্ভা হয় তেতিয়াহ'লে ব্ৰজেন মহন্তৰ নিচিনা মানুহবিলাকে জগৰীয়া হ'ব আৰু তাৰ কাৰণে তেওঁলোকে সমাধানৰ সূত্ৰ নিজে উলিয়াব লাগিব NRC বহুতে বহুত আক্ষেপ কৰিছে আপোনাৰ দৃষ্টিত কি হৈছে
আমাৰ ওপৰত ইমান মানে জাপি দিয়ে, আমাক ইমান নিন্দা কৰে, আমি NRCৰ ওপৰত কথা ক'বৰ সাহস নাই আৰু এতিয়া মোৰ ক'বৰ কাৰণে। হা, BTCক শেষ কৰিবৰ কাৰণে চব ফালৰ পৰা পদক্ষেপ লোৱাটো দেখা পাইছোঁ মই। NRCটো আমাৰ ৰাজ্যখনৰ স্বাৰ্থত হৈ আছে, তাৰ ওপৰত মই কথা ক'ব লাগে। যদি আৱেগ অনুভূতিত যদি তেনেকুৱা কালিমা সানি দিয়ে, হা, অসমৰ কাৰণে আমি চিন্তা কৰা মানুহ, মই চিন্তা কৰা মানুহ, মই নিজকে চিনি পাওঁ। মই গোটেই অসমৰ কাৰণে, অসমীয়া মানুহৰ স্বাৰ্থৰ কাৰণে মই চিন্তা কৰোঁ। মোক বিচাৰি উলিয়াওক। মই BTCৰ কাৰণে মাত্ৰ কেতিয়াবা চিন্তা কৰিছোঁ, বেছি বিচাৰিলে মই অসমৰ কাৰণে চিন্তা কৰিছোঁ। গতিকে অসমবাসীৰ কাৰণে মই মানে যিমান পাৰোঁ সিমান কাম কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। NRCটো কৈ দিয়ক এতিয়া, হ'ব সেইটো বিষয়ে কি ক'ব? NRCটো কৈ দিয়ক। NRCটো গোটেই অসমবাসীৰ স্বাৰ্থৰ কাৰণে কৰা হৈছিলে। অসমবাসী যদি সন্তুষ্ট নহয়, তেতিয়া মই সন্তুষ্ট নহওঁ।